গাইছ আমি হাকোলা নদী মানে চাব আহিছিলোঁ। তাৰপিছত এনেকুৱা পানী মানে টিপিয়া দোকানৰ পৰা আপোনাৰ বদলগুৰিলৈকে গোটাই ৰাস্তাটোতে পানী। আৰু গাইছ ইয়াতে মানে সাংবাদিক আহিছে, ইফালে ধৰ প্ৰশাসনৰ গোটাইখিনি মানুহ আহিছে, আহি কিনে ৰাস্তাৰ চাৰিও চাইডে এনেকৈ খুটি চুটি মাৰি থৈ দিছে। আৰু আমি হেলমেট আৰু চেণ্ডেল হাতত লৈ খোজকাঢ়ি আহি আছোঁ। আৰু আপোনালোকক দেখুৱাই আছোঁ বাৰু গোটাইখিনি ভিডিঅ'। আপোনালোকক ফোন কেমেৰা কৰি ৰাস্তাত ঘূৰিব নোৱাৰি, কাৰণটো হ'ল পানী ঢৌ বহুত ৰাস্তাৰ ওপৰে গৈ আছে। যিমান পাৰি বেক কেমেৰা কৰি আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো, আৰু পানী কিমান স্পীডত গৈ আছে আৰু মানুহ কিমান, গোটাইখিনি দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আপোনালোকক গোটাইখিনি দেখুৱাই আছোঁ। মানে এনেকুৱা মানুহ ৰাস্তাটোত মদলগুৰিৰ পৰা পিপিয়া দোকানলৈকে পুৰা মানুহ। Rituparn বঢ়িয়া কৰিলোঁ। মানুহ পাৰ হৈছে। গাইছ পানী পানী চাৰিও চাইডে পানী। Masuk ya mas.
পানী চাচোন কিমান পানী আছে ইয়াতে একটু আমি মছলি চাওঁ জালে 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 খাই না মাৰাই ডাঙা হৈ যায় আগত পাই যাম আগত পাই আহিব পাইছে নাই